जब से चढ़ गया रे तेरा फितूर जब से चढ़ गया रे Excuse me? Yes. আজি কলেজত প্ৰথম নেকি? হয় তুমি? ময়ো BA ফাৰ্ষ্ট চেম। তাতে একো চিনি নাপাওঁ নহয় ক'ত কি ক্লাছ হ'ব? তোমাৰ মেজৰ কিহত? মেজৰ পল সায়েন্স। মোৰো। ভালেই হ'ল দিয়া। এতিয়া আমি ক্লাছ ক'ত হ'ব বিচাৰিব পাৰিম। Now you are my friend. Yes. বলা যাওঁ এতিয়া। What is your name? Dupto ate kole je prothom dekhisu. Oje notun. Gorgor. Ami shunam. Gaolia be. Gaolia. Mane Gao price. চোৱা মই তেনেকুৱা বিধৰ ল'ৰা নহয় কলেজত কিবা এটা কৰি দেখুৱাম বুলি ওলাই আহিছোঁ আচলতে কোনো ভদ্ৰ মানুহৰ ল'ৰাই কলেজত এইবোৰ কৰিব নাহে আপে ইয়াৰ আজি প্ৰথম আহিয়ে লেভেল চাবে হৈ তই মোৰ মুখে মুখে কথা ক'বলৈ আহ মুখে মুখে কোৱা নাই জাষ্ট বুজাহে দিছোঁ তোক আজি প্ৰথম কাৰণে দিছোঁ চাই ল'ম তোক Good morning everyone. মৰ্ণিং মেম Sit down. Today your first class. মই তোমালোকক বুজাম। The Treaty of Westphalia. Do you know what is Westphalia? The Treaty of Westphalia is the most significant event of the history of Europe. It is the dividing line between two epochs. It is the symbols of the end of the religious movement and beginning of political revolutions. Sit down. Good. Very good. What is your name? Akash Sharma. Thank you. ঐ গাঁৱলীয়া তই চালা কম বস্তু নহয় দেই আজি প্ৰথম আহিয়ে তই কিন্তু গোটেই কা চিলাই দিছ শুন ক্লাছত কিবা এটা পাৰিলে নোৱাৰাৰ ভাও জুই থাকিবি নহ'লে আমাৰ ৰেপুটেশ্যনটো তললৈ নামি যাই দেচোন মই কি কৈছোঁ তই বুজিছ নহয় আকাশ তোমাৰ পাছ কোৰ্চ কি হয় ফিলচফি তোমাৰ মোৰো একেই ব'লা এতিয়া যাওঁ ক্লাছ ক'ত আছে বিচাৰোঁগৈ ব'লা ৰ'বা আকাশে ক'ত ক্লাছৰুম বিচাৰি পাব মোক খুদা মই দেখুৱাই দিম মই আকাশকে কৈছোঁ তোমাক সোধা নাই নহয় ব'ল আকাশ ব'লা পলাশ ক ভাই ছোৱালীজনী কিবা এটা ভাল লাগি গ'লো কি কুণ্ডত কটা যায় চেহেৰা যেন সৰগৰ অপচৰা ঐ তেতিয়াহ'লে তই ভাল পোৱা বুলি কৈ দিওঁগৈ ব'ল তেতিয়াহ'লে হেই ৰহ দৰকাৰ হ'লে সময়ত মই নিজেই কৈ দিম সময়লৈ বাট চাই থাকোঁতে সেই আকাশ বুলি কোৱাতে থপিয়াই লৈ যাব চাবি থপিয়াই লৈ গ'লে থপিয়াই কাঢ়ি অনাৰ অভ্যাসো এই ৰাজাৰ আছে ব'ল ব'ল
ঐ চা এয়া চকুৰে চাই ল ভালকে চালা আজি তোক মই আৰে আনা ছোৱালীৰ কাৰণে মোক মাৰ হা তোক আজি ৰ এইট তোক এই ৰাজাৰ লগত পংগা নলবি হ'ব ভাই চাই ল'ম তই ছোৱালীৰ কাৰণে মোক পাহৰি গৈছ তুমি ডাঙৰ হৈ কি হ'ব বিচাৰা আকাশ বিচাৰোঁতো বহুত কিবা কিবি বিচাৰোঁ কলেজত পঢ়িবলৈ অহা দিনৰ পৰা মোৰ ভাৱ হৈছে মই যেন দিশৰ নদীৰ সোঁতত গৈ আছোঁ সোঁতে জলৈ কিনিছে তলৈকে গৈছোঁ নাজানো পাৰ কেতিয়া পাম এটা কথা কি জানা আকাশ মানুহ যিমানেই বিপদত নপৰক কিয় জীৱনৰ গতি কেতিয়াও হেৰুৱাব নালাগে তোমাৰ জীৱনৰ লক্ষ্য তুমি নিজেই স্থিৰ কৰিব লাগিব জীৱনৰ ভাল বেয়া বিচাৰ কৰাৰ দায়িত্ব তোমাৰ তথাপি কেতিয়াবা বৰ হতাশ অনুভৱ কৰোঁ জানা বৰষা মই যেন কলেজখনত একেবাৰে অকলশৰীয়া যেন কলেজখনক মই আপোন কৰিব পৰা নাই তুমি অকলশৰীয়া নোহোৱা আকাশ তোমাৰ জীৱনৰ সুখ দুখ হাঁহি কান্দোন সকলোতে এগৰাকী ভাল বান্ধৱী হিচাপে মই থাকিম তোমাৰ লগত আমাৰ এই পবিত্ৰ বন্ধুত্বৰ বাবে যদি কেতিয়াবা কিবা ত্যাগ কৰিবলগীয়া হয় তাৰ বাবে মই এতিয়াৰ পৰাই সাজু আছোঁ জীৱনৰ কঠিন ধুমুহাত আমি দুয়ো একেলগে যুঁজিম ব'লা এতিয়া যাওঁ এক মিনিট বৰষা তোমাৰ পবিত্ৰ বন্ধুত্বৰ শ্ৰদ্ধা দেখি মোৰ ভাল লাগিল মই তোমাক কথা দিছোঁ জীৱনৰ ধুমুহাত আমি দুয়ো একেলগে যুঁজিম আৰু আমাৰ এই পবিত্ৰ বন্ধুত্বৰ বান্ধোনডাল আমি কেতিয়াও চিৰদিন ছিঙি যাবলৈ নিদিম এতিয়া দান দান ৰ'বা চাওঁ বাটেৰা চোৱা বৰষা তুমি বিখ্যাত ব্যৱসায়ী প্ৰতাপ চলিহাৰ দৰে ছোৱালী হৈ আকাশৰ দৰে এটা নিখুঁত ল'ৰাৰ লগত তুমি ভাবিছানে এইবিলাক কথা যদি তোমাৰ দেউতাই গম পায় তেতিয়া তেওঁ জানো মান্তি হ'বনে হয়তো মান্তি হ'ব কাৰণ আকাশ মোৰ ভাল বন্ধু হয়তো মই কি নাজানো নেকি তোমাৰ দেউতা কেনেকুৱা কুখ্যাত দুৰ্নীতিপৰায়ণ গাঁৱৰ চোৰাং চিকাৰ কৰি কোটিপতি হোৱা তোমাৰ দেউতা মনে মনে থাকা তোক কোনে অধিকাৰ দিলে ইমান বেয়াকৈ ক'বলৈ চালা তই মোক মাৰিলি তই নাজান এই ৰাজাই বিচৰা কাম পাবৰ বাবে ৰাজাই যিকোনো কামেই কৰিব পাৰে আজি তোক চালা তই আজি তোক ঐ গাঁৱলীয়া তোক আজি মই লাষ্ট ৱাৰ্ণিং দিছোঁ এই ৰাজাৰ ৰাস্তা যদি থিয় হ তেতিয়াহ'লে তোৰ জীৱনৰ বাকী আশাবিলাকক তই পাহৰি যাবি কথাষাৰ মনত ৰাখিবি
কিবা এটা বস্তু নাপালে মোক বুকাই ল'ব বিচাৰে আৰু এটা কথা শুন মোক বুকাই ল'বলৈ বৰষাটো ব্যক্তিগত সম্পত্তি নহয় তাই কেৱল মোৰ বান্ধৱীয়ে হয় অইন একো নহয় মনত ৰাখিবি ঐ গাঁৱলীয়া তোক কৈছিলোঁ নহয় মোৰ লগত পাংগা ল'লে জীৱনৰ বাকী আশাবিলাকক পাহৰি যাবি মই তোক আগতেও কৈছিলোঁ আৰু এতিয়াও কওঁ বৰষা ইজ মাই গুড আৰু যাক বুজালেও বুজি নাপায় তা ঐ কি কৈ আছ মাৰ ইয়াক নামাৰিবা তাক এৰা প্লিজ তাক নামাৰিবা এৰি দিয়া তাক এৰি দিয়া কিয় মাৰিছা এৰি দিয়া তাক নামাৰিবা কৈছো নাই নামাৰিবা তাক এৰি দিয়া তোক আজি ৰাজাৰ প্লিজ লগত তাক এৰি দিয়া তাক নামাৰিবা প্লিজ এৰি দিয়া ওৰা উঠা আকৌ ৰাজা তই প্লিজ তই মৰিব লাগিব তই মৰিব লাগিব বেটা তই আজি মৰিবই লাগিব বৰষা 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 ঐ আকাশ ঐ আকাশ নামাৰিবি মোক আকাশ ঐ পলা ঐ বৰষা বৰষা প্লিজ বৰষা এতিয়া তুমি কি কৰিলা বৰষা প্লিজ মোক এৰি নাযাব প্লিজ বৰষা মোৰ বন্ধুত্বক শূন্য নকৰিবা বৰষা প্লিজ বৰষা আমাৰ বন্ধুত্বক যুগমীয়া কৰা বৰষা প্লিজ বৰষা চব শেষ হৈ গ'ল মোৰ জীৱনৰ গতি আকৌ সলনি হৈ গ'ল সঁচা বন্ধুত্বৰ মূল্যৰ নিদৰ্শন বৰষাই সমাজত লিখি থৈ গ'ল বন্ধুৰূপে নিজৰ প্ৰাণ বিসৰ্জন দিয়া বৰষা সকলোভাৱে প্ৰেৰণাৰ উৎস হৈ গ'ল মহামান্য আদালতে বৰষা হত্যা আৰু সঁচা বন্ধুত্বক অপহৰণ কৰাৰ অপৰাধত ৰাজক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰিলে আজিকালি মই কেৱল অকলশৰীয়া বৰষাৰ শূন্যতাই মোক একেবাৰে অকলশৰীয়া
I miss you. I miss you. এগৰাকী যুৱক আৰু যুৱতীৰ মাজত কেৱল প্ৰেমৰ সম্পৰ্কই থাকিব নোৱাৰে, এক ভাল বন্ধুত্ব, এক ভাল এনাজৰি থাকিব পাৰে, যাক এই সমাজত কোৱা হয় এফাৰ, যাৰ উদাহৰণ আকাশ আৰু বৰষা। আহক আমি সকলোৱে মিলি ষ্টাৰ্ট কৰোঁ এফাৰ। লেটছ ষ্টাৰ্ট।